এতিয়া মই কওঁ মোৰ সেই দুটা আপি লৈ তো মই চলব নোৱাৰোঁ। এতিয়া যেনেকৈ থাকক যি য'তে থাকক মোৰ ওচৰত আহিব লাগে, মই তাক লৈ এতিয়া সংসাৰ কৰিম আকৌ। মই যি কৰিছে মই এতিয়া আনিম তাক। আহিলে মই একো নকওঁ, তাক যি হয় হৈছে আৰু এতিয়া মই লৈ খাম তাক, যদি এতিয়া পাওঁ তথাপি কি তাক লৈ খাম। যি কৰিছে এতিয়া মই তাক কওঁ মানে সেই নাৰ্জিনা তুমি য'তে থাকা তুমি ওচৰত মোৰ ওচৰত আহি যোৱা, যেনেকৈ হওক তুমি আহা। মই একদম তোমাক যেনেকৈ হওক ৰিকুৱেষ্ট কৰি আছোঁ তুমি আহা মোৰ ওচৰত। বাচ্ছা দুটাতো তোমাৰ কাৰণে কেনেকৈ কান্দিছে তুমিতো জানা সেইটো। মই পালব নোৱাৰোঁ এতিয়া, মোৰ বহুত কষ্ট হৈ গৈছে। আহা তুমি এতিয়া। বাচ্ছা দুটাতো এতিয়া মই ৰাখিব নোৱাৰোঁ, গোটেই ৰাতি দিনে চিটি পাই থাকে। মই এতিয়া ক'তো যাব নোৱাৰোঁ, এনেকৈ হৈ গৈছোঁ মই। মই 28 তাৰিখত মোৰ তিৰিটো 27 তাৰিখত গুচি গ'ল। দুটা আপি আছে, আপি দুটা লৈ কাৰোবাৰ 2 দিনমান থাকি আকৌ এই আমাৰ ইফালে 1 কিলোমিটাৰমান আগত এটা ৰাস্তা আছে, সেই ৰাস্তাত দি পেলাই আপি দুটাক কোবাই পেলাই, এটা হ'ল আপোনাৰ 1.5 বছৰ আৰু এটা হ'ল 5 বছৰ। সেই আপি দুটা দি আকৌ মাইকীটো গুচি গৈছে। তাৰপিছত মই ইহঁতৰ ঘৰত তদন্ত লৈছোঁ, বহুত ফোন কৰিছোঁ, যিমান মানুহ আছে চব সুধিছোঁ। লাষ্ট ফিনিশ্যনত যাই মই ক'লোঁ যে আৰু একবাৰ সিহঁতৰ ঘৰত বহুত মাৰছোঁ। ফোন মাৰাৰ পিছত সিহঁতে মোক কৈ আছে এতিয়া মই বোলে তাক কিডনেপ কৰিছোঁ, এতিয়া মোক মাৰিবৰ কাৰণে এটা হামকি দুমকি দি আছে। আৰু মই যিমানে কথা কওঁ নুশুনে, আৰু তাৰ গাঁৱৰ বহুত যিমান মানুহ আছে সিহঁতক মই বহুত ৰিকুৱেষ্ট কৰি কৈছোঁ। মোৰ চাচা চচুৰ আছে তাক কৈছোঁ, সিতো মোক মাৰিবৰ কাৰণে ৰেডি একদম। আৰু এনেকুৱা কাম কৰি থাকে মানে বহুত। আৰু এই আমাৰ যে গেৰামৰ মানুহ আছে এইগিলালৈ বিচাৰ মোটামুটি 20 বাৰমান কৰিছোঁ। তাই মোৰ কাৰণে কলগাছি থানাত ইজাহাৰ দিছে। তাৰপিছত আগত এইগিলা তাৰপিছত কোৰ্টত মোৰ কাৰণে মিছা যাই কেছ কৰে। সেই কেছ টেছ আকৌ সি আহি নিজেই উঠায়। এনেকৈ হৈ আছে। এতিয়া মই মোৰ তিৰিটো বিচাৰি পোৱা নাই কাৰণে এতিয়া মিডিয়াৰ ওচৰত আহিছোঁ, লাগে এইটো তিৰিটো মোৰ ইমাৰ্জেঞ্চি ওলাব লাগে। মোটামুটি আপোনাৰ ধৰক আগত 20 বাৰ ওপৰত গৈছে, কিন্তু মই 1 বছৰমান আগত নিউজ কৰিছিলোঁ একবাৰ। নিউজ কৰাৰ পিছত লগে লগে সি ওলাই আহিছিল তাৰ ঘৰত। তাৰ আগত মই কোৱাতে অহা নাই।